জপিয়াই দে এয়া মাহী ভণ্টি ষ্টেচন এৰি থৈ আহিলোঁ এই দেখিয়ে নাপায়গৈ আৰু আহিলোঁ আৰু এতিয়া আমি আহক চিলাপথাৰ পালেনে নামিলোগে গাড়ীৰ পৰা এতিয়া মই যিটো ভিউ পইণ্টৰ মানে আশা কৰি আহিছিলোঁ সেইটো ওচৰত এতিয়া পাই গ'লহি চাওক সেইটো এইফালে চবফালে চাওক বাপৰে একদম কি মজা লাগিছে মানে চাওক গোটেই বাগানে বাগান এইফালে চাওক এইফালে আৰু আছেগৈ মানে কথাটো এনেকুৱা মইতো আগে পিছে কেতিয়াও এনেকৈ বাগানত আহি পোৱা নাই বাৰু এনেকৈ মানে আহিবলৈ বহুত আশা আছিলে এনেকুৱা ডাঙৰ বাগানখন এখন বহুত ডাঙৰ বাগান হয় মানুহসকল মানে ইয়াত মামীৰ কাম এটা আছিলে চ' মামী আহিছে চ' মামীৰ লগত মানে আমিও আহি গ'লোঁ সেইকাৰণে আহি গ'লোঁ এনেকৈ এতিয়াতো মানে মামী আমাৰ লগত নাই অহা বাৰু আমি ভণ্টি মাহী মই এতিয়া আমি তিনিটাই অলপ ফুৰিছোঁ ইয়াতে মামী এফালে নিজৰ কামত সোমালে আমিও ইয়াত অকণমান আহিলোঁ ওলাই ভিডিঅ' কৰিব নাই দিয়া মামীক সেইকাৰণে কৰা নাই আৰু মামীক দেখুওৱা নাই ফুৰি আছিলোঁ আমি মানে বৰষুণটো আহি গ'ল মানে ছাতিও নাই না পূৰা মাহী আৰু ভণ্টি পূৰা দৌৰি আছে এইফালে একদম এতিয়া দৌৰিব লাগে আকৌ আহি আছোঁ পাছত ভিডিঅ' কৰি আছোঁ তাৰপিছত দেখাই আছোঁ 20 minutes later আকৌ এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ মানে এইফালে কিবা পুল এটা আছে বোলে সেইটোকে চাবলৈ গৈ আছোঁ এতিয়া এইফালে চাওক এই ভণ্টি এতিয়া আগত পালেগৈ ইয়াত ৰাস্তাটো চাওক ন ইমান ষ্ট্ৰেইট মানে কি ক'ম আৰু ইমান মজা লাগিছে চবফালে চাহৰ বাগান মুঠতে এই ওচৰতে পাহাৰখন আছে আৰু মাহীয়ে নাচি নাচি গৈ আছিলে এতিয়া মাহী নাচি আছে নাই আৰু এবাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা ভাষাই নাই ন মৰমে বৰা হিয়াৰে বাখাৰ কত কতনো কবিতা লিখিছো তোমাৰ নলা এটা আছে মানে পাৰ হ'ব লাগে এতিয়া এইকেইজনীয়ে মানে জোতা পিন্ধি আহিলেতো পাৰ হ'ব পৰা নাই সেইটো কাৰণে দেৰি হৈছে আৰু জোতাযোৰ খুলি হাতত লৈ ল পতা পতা নলাই নাই নদী নাই নাজানো আৰু পাহাৰৰ পৰা পাহাৰ পানী ৰাস্তা চাওক এইফালে পিছফালে চাওক কেনে মজা শিলগুটিখিনি ইমান পিছল আহিব পৰা নাই এইফালে চাওক কি মজা পাইছোহি আৰু ইমান চফা পানী গা ধুবলৈ মন গৈছে ন এতিয়া গা ধুবলৈ পাম নে নাপাম জানো
ইয়াত মানে পুল এটা আছে বোলে, সেইটোতে চাওঁ। জোতা হাতত লৈ মেলি ইহঁতক পাৰিছ নাই? অঁ কি চফা পানী চাই লওক একদম। এইডোখৰত দ আছে দেই, এইডোখৰত দ আছে এইটো ওপৰত উঠিব লাগিব। এয়া এইফালে বাৰু উঠিয়া, এইফালে ছাইডত এইফালে উঠিয়া। কাপোৰ ভিজাই দিলি, একো নাই। চাওক কি মজা দিদি। সৰু মৰু এটা ঝৰ্ণাই আৰু এইটো ইমান ভাল লাগিছে চাওক। এইটো নীলা নীলা পানীখিনি চাওক কি মজা। গা ধুবলৈ মন গৈছে এতিয়া, গা ধুবলৈ এইটো নোৱাৰিলে চাগে, ইয়াততো ডুবিয়ে থাকিম, সাঁতুৰিব চাতুৰিব নোৱাৰোঁ আমি ইয়াত। জপিয়াই দে। থাকি হেঁপাহে নপলালে যাব লাগেই বোলে, যাবলৈ হ'লেই। আমি মানে কিবা মামীহঁতৰ ভিনেকৰ ঘৰত আছিলোঁ। আমি সিহঁতৰ ঘৰত সোমাই মেলি ভাত পানী খাই মেলি ওলাই আহিছিলোঁ। ওলাই আহি ইয়াত অকণমান ফুৰিলোঁ, এইফালে তাতো গ'লোঁ। বাগানখন ওচৰতে আছে ঘৰটো বাৰু, এইফালে অকণমান ঘৰটো দেখাই দিয়া নাই মানে। এতিয়া যাবলৈ ওলাইছোঁ আৰু এইখিনি ঘৰ ফালে পাইছোঁ। এতিয়া মোক এৰি থৈ গুচি গ'লে, এতিয়া চোৱা অকলে। তো বন্ধুসকল এইখিনিয়ে আছিলে আৰু তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। কেনেকুৱা পালে জনাব, কমেণ্ট কৰি লাইক কৰিব যদি ভাল পায়।